প্ৰাক্ষণত প্ৰাপ্য দৰমহা বিচাৰি ঘেৰাও কৰিলে যোৰহাটৰ পৌৰসভা কাৰ্যালয়। যোৰহাট নগৰখন দিনে নিশাই পৰিষ্কাৰ কৰি ৰখা যোৰহাটৰ চাফাই কৰ্মীসকলে এতিয়া নৱবৰ্ষৰ প্ৰাক্ষণত চকুলো টুকিছে, কিয়নো প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত এতিয়া এইসকল চাফাই কৰ্মী। আজি শতাধিক চাফাই কৰ্মীয়ে যোৰহাটৰ পৌৰসভা কাৰ্যালয় ঘেৰাও কৰি প্ৰাপ্য দৰমহা মুকলি কৰি দিবলৈ এইদৰে আহ্বান জনালে। মই এইখিনি ক'বলৈ লৈছোঁ, মই নগেন্দ্ৰনাথ বৰুৱাই কৈছোঁ। মাননীয় যোৰহাট জিলাৰ আমাৰ উপায়ুক্ত মহোদয় তথা আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিছোঁ যে যোৰহাট পৌৰসভাত কি ঘটনা ঘটি আছে, গতিকে তাৰ ওপৰত এবাৰ অত্যন্ত গুৰুত্ব দি চাওক। আমি দুই হাত কৰজে নিবেদন জনাইছোঁ আৰু বিশেষকৈ আমি প্ৰতি মাহৰ দৰমহা প্ৰায় 20 তাৰিখ 25 তাৰিখে প্ৰতি মাহত দৰমহা পাওঁগৈ, কিন্তু আজি বিশেষত যিটো সময়ত যিটো কৰিছে আমি মাহ দিন সম্পূৰ্ণ কাম কৰাৰ চৰ্তত আজি আমাৰ পৌৰসভাৰ তৰফৰ পৰা যি ঘটনা ঘটিছে প্ৰত্যেকজনৰ 2200 ইমানহে দৰমহা সোমাইছে। কাৰণ এই ঘটনাটো কি হৈছে তাৰ সম্পূৰ্ণজন বিচাৰ বিবেচনা কৰি মাননীয় উপায়ুক্ত মহোদয় তথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি দুই হাত কৰজে অনুৰোধ জনালোঁ। আৰু বৰ্তমান যিটো আমি 11,000 টকা 11,000 টকা মাষ্টাৰ হিচাপে আমি আজি 20 বছৰ অতিক্ৰম কৰি গৈছোঁ, কিন্তু আজিৰ দিনটোত যিমানখিনি বস্তুৰ বৃহৎ দাম, গতিকে ভাড়া ঘৰত থকাৰ পৰা ল'ৰা ছোৱালী প্ৰতিপাল দিয়াৰ পৰা আৰু আপোনাক প্ৰকৃততে মানৱতাৰ জ্ঞানে যদি ক'বলৈ যায়, গতিকে বিশেষকৈ আপোনাক আৰু ক'বলগীয়া আমাৰ বিশেষ প্ৰশ্ন একো নাথাকে। গতিকে আমি পৌৰসভা সদৌ অসম পৌৰসভা কৰ্মচাৰীৰ তৰফৰ পৰা যোৰহাট জিলাৰ আমি মিউনিচিপেলিটিৰ তৰফৰ লোকে আমি অনুৰোধ কৰিছোঁ, আপোনাৰ দুই হাত কৰজে আমি দুখানি চৰণত ধৰিছোঁ যাতে আমাৰ ইয়াৰ সুব্যৱস্থা গ্ৰহণ কৰে। আমি ইয়াকে প্ৰাৰ্থনা